সো এগিস কি খবৰ আশা কৰো সকলো ভালে আছে আমিও ভালে আছো আপোনালোক সকলোকে আমাৰ অন্যটা ব্লগলৈ স্বাগতম জনাইছো আপোনালোকে আমাৰ ভিডিও বনাব বহুত বেছি মৰম দিছে তাৰ বাবে আপোনালোক বহুত বেছিকে ধন্যবাদ আজি এই ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু কমেন্ট এটা কৰি জনাব তেতিয়া নতুন নতুন ভিডিও বনাবলৈ উৎসাহ পাম আৰু লাইক এটা কৰি দিব আৰু যিমান পাৰে ন ভিডিওটো শেয়াৰ কৰিব আৰু এই চেনেল প্ৰথমবাৰৰ বাবে যদি চেনেলটো চাইছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ফেসবুক পেজত যদি চাইছে ভিডিও তেনেহলে ফেসবুক পেজটো ফলো কৰি ল'ব এসে এতিয়া যাম বজাৰত আজি মানে গোখানি হয় অকমান নিয়ম কৰিব লাগিব ওচৰৰে লৰা ছোৱালী সৰু লৰা ছোৱালী দি কৰিম আৰু তেতিয়া বজাৰ গনে মিঠাই জিতা নেকি অকমান লৈ আহো আৰু আটো কি কত পাৰো আপোনাক গুটেখিনি দেখা যাম আপোনাক ব্লগটো শেষলৈকে কন্টিনিউ কৰি গৈ থাকিব আৰু ফেস ৰিভিল কৰিম অকমান ওয়েট কৰক আৰু তুই গাইছে আমাৰ গোখানি শুই আছে গাইছে মিঠাই জিতা অলপমান আনিবলৈ গৈ আছো মানে বজাৰলৈ আৰু মাছ চাত ভাঙি ন অৱস্থা বেয়া হৈ আছে আপোনালোকে ভইচটো শুনা পাই গম পাইছে মানে যোৱাকালি জুবিনদাৰ প্ৰতিমূৰ্তি ন স্থাপন কৰা হৈছিল 2 নকাকি চাৰিআলিত মানে যজ্ঞৰে এটা মূৰ্তি বনাই আছিল আৰু সো যোৱাকালি এই প্ৰতিমূৰ্তিটো স্থাপন কৰিছিল আৰু তাৰ আগৰ দিনা আমি প্ৰতিমূৰ্তিটো আনিবলৈ গৈছিল মানে নগাঁৱৰ জুবিনদাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো যজ্ঞৰে বনাইছিল আৰু যোৱাকালি প্ৰতিষ্ঠা হৈছিল আৰু তাৰ পৰা আনিবলৈ যাওঁতে একদম মাছাত ভাঙি কৰি একদম অৱস্থা আপোনাৰ বেয়া হৈ গ'ল আৰু আজি ন ঘৰতে অকমান কিবা অকন পাতিছো আৰু সৰু ওচৰৰ ল'ৰা ছোৱালী কেইটামানকে মাতিছো তো হেকে মিঠা আনিবলৈ গৈ আছো গাইজ মই আগৰ পৰা কৈ আছিলো যে ছোৱালী এজনী হ'ব আমাৰ ছোৱালী এজনী হ'ব ফাইনেলি ন ছোৱালীয়ে হৈ গ'ল মানে গাইজ ভাবিব নোৱাৰা অনুভৱ আৰু যিটো ভাবি আছিলো তাকে হ'ল আমাৰ মাজলৈ গোখানি এজনী আহিলে লক্ষ্মী আহি গ'ল আৰু গাইজ মানে ভাবিব নোৱাৰা অনুভৱ গাইজ বহুত বেছি হেপি মানে যি বিচাৰিছিলো তাকে হৈ গ'ল ভগৱানে যিটো তাতে আমি হেপি তথাপি যিটো বিচাৰিছিলো তাকে হৈ গ'ল মানে সেফালে দাইল চাইল কিবা কিবি অলপ লৈ ললো আৰু এতিয়া মিঠাইখিনি লৈ ললো মিঠাই কেইটামান লওঁ এতিয়া কি কৈছে গৈছে এফালে ন মিঠাই লৈ ললো আৰু ইফালে কলো লৈ ললো আৰু আহিলি কি কৈছে নহব যাবি কি কাক চাব আহিছ ভনীয়েৰক মোৰ ভনীয়েৰক চাব আহিছো মোৰ ছোৱালীহে মোৰ কেনেকে ভণ্টি হব তোৰ তই ভণ্টি হব গাইজ আহিছে আৰু পোৱালিকেইটা লাহে লাহে বল আহিলি নে লাট কৰিছ এও লাট কৰিছে আজি লিপষ্টিক লগোৱা নাই তই লিপটো লগাতে তই লিপষ্টিক লগাতে নে নাই গৈছে ল'ৰা-ছোৱালীখিনিৰ লগত অকণমান ধেমালি কৰি আছো আৰু এইফালে লাহে লাহে আহিছে আৰু পোৱালিকেইটা আৰু এইফালে জেঠুৱে নাৰিকল কাটি আছে এইফালে ককাই পুথি পঢ়ি আছে নাম কি উলিয়াইছ নাম কোনে দিবি ছোৱালীজনী নাম এটা ধুনীয়াকে উলিয়া গৈছে সৰু কণমানি কেইটাক লৈ 11 দিনা সকামকণ পাতিলো আৰু সৰুকে আৰু পাত পহি শেষ হ'ল এইফালে প্ৰসাদ দিবলৈ পাত মানে দি আছে আৰু দেখা পাইছে গৈছে এইফালে বাৰু বেবী পুৰা ঠিক ঠাক আছে কণমানিজনী ঠিক ঠাকেই আছে কিন্তু মাকৰ অলপমান প্ৰব্লেম হৈ আছে মানে অলপে নহয় অলপ ডাঙৰে আৰু আপোনালোকক নেক্সট ভিডিঅ'ত শ্বেয়াৰ কৰিম কিনো হৈ আছে মানে কি ক'ব মন চনো ভাল নহয় সেইটো কাৰণে গৈছে সন্তান জন্ম দিয়া ন ইমান ইজি কথা নহয় মানে কি ক'ব বহুত কষ্ট আৰু গৈছে 11 দিনা ভাগ ন ওচৰৰ কণমানি কেইটাক লৈ এনেকৈ পাতিলো আৰু নেক্সট ভিডিঅ' আপোনালোকে গম পাব কলিজাজনীৰ নামনো কি ৰখা হয় গণকৰ ওচৰতো যাব লাগিব চোৱাব লাগিব গৈছে আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰি জনাব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফলো কৰি লৈ ল'ব